भारत उदांस्रि जानाया 75 बोसोर जानायनि उनावबो जायाखैसै भारत भुटान सीमा बगाजुलिनि बान्दोआ। बोसोरफ्रोमबो दैज्लां बोथोर एबा माइ गायनाय बोथोराव आबाद फोथाराव दैनि जगायथाय होनायाव गोबां जेंनाजों भुगिबाय थादों तामुलपुर महकुमानि बेन्दोंआव थानाय भारत भुटान सीमा बगाजुलि ओनसोलनि रोजा रोजा रायजोफोरा। कालीपुर बगाजुलि कालान्दी बान्दो कमिटिनि बेन्दोंआव थानाय गं 22निबो बांसिन गामिनि आबादारि रायजो राजाफोरा बोसोरफ्रोमबो आबाद फोथाराव दै जगायथायनि जेंनाजों भुगिनांदों। कालान्दी दैमानिफ्राय बान्दो होनानै लाबोनो थाखाय बे हालामनि रायजो राजाफोरा गावनि गोबां रां खरस खालामनानै अन्थाइ बाला औवाजों बान्दो होनानै गोबां खस्थ'नि गेजेरजों आबाद फोथाराव दै लाबोनो गोनां जादों। रायजोफोरनि बेबादि दुखु दाहानि उनावबो खुंथाय गोहोनि सोरखार आरो बिफाना बेनि फारसे जेबो रोखोमनि राहा लायाखै। भारत उदांस्रि जानाया 75 बोसोर जालांबाय, नाथाय बगाजुलि कालीपुर हालामनि थाखाय आबाद फोथाराव दै जगायथायनि राहाया दासिमबो सुस्रांजायाखै, जायनि थाखाय बे ओनसोलनि रोजा रोजा रायजोफोरा बेनि जेंनाखौ सुस्रांनो थाखाय सोरखारनि फारसे खावलायो। আপনার 22খন গাঁৱৰ মানুহ আছো। বৰ্তমান ইয়াতে আমি 600জন ডেইলি আমি কাম কৰি আছে। আজি এই কাম কৰাটো আজি 15 দিন মান হ'ল। 15 দিন আৰু কৰিব লাগিব 4-5 দিন। তো এতিয়া আমাৰ ভাৰত স্বাধীন হোৱাৰ আগৰ পৰা আমাৰ আজো ককাহঁতে নালা খান্দি নি খেতি পথাৰ কৰিছিলে। এই নদীৰে পানী খাইছিলে আগতে। এতিয়াও এই নদীৰে পানী আমি খেতি পথাৰত ব্যৱহাৰ কৰোঁ আৰু লগতে আপোনাৰ গাই গৰু খোৱা, আপোনাৰ মাজে মাজে গা চা ধোৱা, নিজে খোৱাও আমি ব্যৱহাৰ কৰোঁ। এইটো পানী নহ'লে আমি আৰু চলিব নোৱাৰোঁ তেনেকুৱা ধৰণৰ। তথাপি নাই, জলসিঞ্চনৰ ব্যৱস্থা হোৱা নাই, কিন্তু এতিয়া জেজেমৰ পানী খেতিৰ কাৰণেতো পানীয়ে নাই, তাৰমানে এই নদীয়ে ভৰসা আমাৰ। এই নদীৰ পানী আমি নিনিলে আমাৰ পানী খেতি বাতি একো নহয় আৰু তেনেকুৱা ধৰণৰ। আঁচনিটো আমিও মানে চৰকাৰৰ ওচৰত গৈছোঁ, অসমৰ ইৰিগেশ্যন মিনিষ্টাৰ, তাতে আমি এপ্লিকেশ্যন এখন দি গৈছিলোঁ। তেখেতে ক'ৰবাত লিখি দিছে, চিফাৰিছ কৰি দিছে, এতিয়ালৈকে কাম হোৱা নাই। আমি এতিয়ালৈকে বৰ্তমান চৰকাৰৰ পৰা 1 পইচাও আমি মানে কিবা পোৱা নাই। এতিয়া চাওক, আমি বাৰে বাৰে অনুৰোধ জনাই আছোঁ, যিহেতুকে আমাৰ চৰকাৰ আছে, BTC এটা চৰকাৰ আছে পৰ্বত বড়ো ছাৰৰ, তেখেতকো আমি অনুৰোধ জনাইছোঁ যাতে আমাৰ এই স্থায়ী সমাধান কৰি যাতে আমাৰ এই ইমান ৰাইজৰ হাজাৰ হাজাৰ ৰাইজৰ যাতে আমাৰ সমস্যাটো সমাধান কৰি দিয়ে, এইটো অনুৰোধ জনাওঁ। লগতে অসম চৰকাৰকো আমি অনুৰোধ জনাইছোঁ যাতে আমাৰ এই সমস্যাটো অতি সোনকালে যাতে সমাধান কৰি দিয়ে, ৰাইজে যাতে কষ্ট নাপায়, সুবিধাতে খেতি বাতি কৰি খাব পাৰে, এইটোৱে অনুৰোধ কৰিছোঁ। আমাৰ পানীটো ভূটানৰ পৰা বৈ আহে, তাৰমানে প্ৰত্যেক বছৰে বানপানী হ'লে আমাৰ যিটো আমি অস্থায়ীভাৱে পাৰকোপাইন বাঁহৰ দি বাঁহ কিবা দি জংঘল জঠৰ দি আমি বান্ধ বান্ধিছিলোঁ, এইটো বানপানী হ'লে উটুৱাই লৈ যায়, আকৌ বাৰে বাৰে বান্ধিব লগা হয়। এইবাৰ আমি ৰাইজৰ পৰা পইচা উঠাই আমি নেট পিচিং কৰিছোঁ। এতিয়া আমাৰ বাৰিষাৰ ছিজন আৰম্ভ হ'লে, খেতিৰ ছিজন আৰম্ভ হ'লে, তো আমাৰ এইয়ে চলি আছে। আমি ইমান ৰাইজে মানে এই কষ্টত আমি বাৰে বাৰে ওলাই আহিব লগা হয়। নদীতে আমাৰ প্ৰায় 3-4 মাহ যেতিয়া খেতিৰ ছিজন হয়, 2 মাহ আমি নদীতে আহি থাকিব লগা হয়। এনেকুৱা কষ্ট হৈ আছে ৰাইজৰ। কালীপুৰ বগাজুলি কালানদী আঞ্চলিক দংমান কমিটি, আমি বহু বছৰ ধৰি আমি এইটো নদীতে মানে বান্ধি পেলাই আমি খেতি কৰি আছোঁ। এইটো বান্ধত বা এইটো নদীত আমি বান্ধতে বুঢ়া চুঢ়া হৈ গ'ল। গতিকে আমি আজিলৈকে মানে এই বান্ধৰ পৰা কোনো ৰেহাই পাবলৈ সক্ষম হোৱা নাই। সদায় মানে প্ৰত্যেক বছৰে বান্ধি থাকোঁ, সদায় ভাঙি থাকে। আমাৰ কৃষক ৰাইজে যেনেকৈ মানে কষ্ট ভোগ কৰিব লগা হৈছে আৰু সীমা নাই। গতিকে আমাৰ যিখিনি খেতি কৰা সময়তো মাজতো সদায় মানে বানপানী একবাৰ আহিলে ভাঙি যায়। আমাৰ যিহেতু মানে খন্তেকীয়া বান্ধ, চৰকাৰী আৰ্থিক সাহায্য বা ইৰিগেশ্যনৰ পৰা কোনো বান্ধৰ কোনো সাহায্য আমি পাবলৈ সক্ষম হোৱা নাই। গতিকে আমি ৰাইজে য'তে মতে যেনেকৈ মানে বান্ধটো বান্ধে আৰু স্থায়ীভাৱেতো আমি বান্ধিব নোৱাৰোঁ, আমাৰ টকা পইচা তেনেধৰণৰ নাই। যিখিনি আমাৰ নেট কিনি পেলাই আমি শিলেদি মানে বল্ডাৰ জাপি পেলাই বান্ধিছোঁ, সেইটো আমি নিজে প্ৰত্যেক ৰাইজৰ ঘৰে ঘৰে মানে হাজাৰ হাজাৰ টকাকৈ আমি চাঁদা কালেকশ্যন কৰি পেলাই বান্ধিব লগা হৈছে। এইটোৱে বান্ধ
যিটো মানে বান্ধিছে সেইটো যে আমাৰ বাৰিষা কালতে চলিব সেইটো আমি খাটাং ক'ব নোৱাৰে গতিকে টেম্পৰাৰী বান্ধিৰে আমি আৰু এনে বহি থকাতকৈ মানে বান্ধ নাবান্ধিলেতো নহ'ব আমাৰ খেতি কৰাৰ কোনো উপায় নাই ব্যৱস্থা নাই গতিকে সদায় বান্ধিব লগা আৰু ভাঙিলেতো আৰু উপায় নাই যিহেতু সুবিধা পোৱা নাই আজিলৈকে পৰিৱৰ্তন চৰকাৰত আমি এনেকৈ সুবিধা পাবলৈ সক্ষম হোৱা নাই তেওঁলোকে আমিতো জনাই আছোঁ আনুষ্ঠানিকভাৱে বা অফিচ যোগেদি আমি MLA যোগেদি আমি DC যোগেদি আমি আৰু মিনিষ্টাৰলৈকে আমি জনালোঁ আমাৰ সমস্যাখিনি তেওঁলোকে আমাৰ পৰিৱৰ্তন চৰকাৰৰ যি নতুন মানে মিনিষ্টাৰ প্ৰমোদ বড়ো আমাৰ ছাৰ তেখেতে আমাৰ বিষয়ে বা বান্ধৰ বিষয়ে আমি কোনো ব্যৱস্থা লোৱাৰ কথা আমি তেখেতৰ মুখৰ পৰা শুনিবলৈ পোৱা নাই গতিকে তেওঁলোকে আমাক যদি ব্যৱস্থা কৰি নিদিয়ে তেতিয়াহ'লেতো আমাৰ সমস্যা হৈ থাকিব আমাৰ যিহেতু মানে যেনেকৈ মানে সুবিধা পাব লাগিছিল অন্যান্য জাগাবিলাকত আমি দেখা পাওঁ ইৰিগেশ্যনৰ দ্বাৰা হাজাৰ হাজাৰ কৃষক ৰাইজক মানে বান্ধি দি পেলাই চুইচগেটৰ ব্যৱস্থা কৰাই পেলাই সুবিধা দিছে গতিকে আমাৰ তাতেও মানে ইৰিগেশ্যন হিচাপত বা ইৰিগেশ্যন ডিপাৰ্টমেণ্টে চৰকাৰ আমাৰ মিনিষ্টাৰবিলাকে আমাৰ কাৰণে মৰমত যি মানে ইমান ৰাইজে কুমাৰিঘাটৰ উত্তৰ পূব অঞ্চলত যিমান ৰাইজ আছে মেচগুৰিলৈকে ইমান হাজাৰ ৰাইজে যে ইমান কষ্ট ভোগ কৰি আছে খেতি কৰাৰ ক্ষেত্ৰত গতিকে তেওঁলোকে আমাক মৰম হিচাপত যে আমাৰ বান্ধ স্থায়ীভাৱে তেওঁলোকে কৰি দিলে আমি সুখী হ'ম